এটা ট্ৰিক লাগে ইয়াতে এটা অংক নকৰাকৈ যদি আপোনাক উত্তৰ লাগে তেতিয়াহ'লে ট্ৰিক কৰিব লাগিব কাৰণ ট্ৰিক ইজ নাথিং বাট মেথমেটিক্স যে ট্ৰিক হৈছে নিজেই মেথমেটিক্স ট্ৰিক কি ট্ৰিক হৈছে নিজেই মেথমেটিক্স আৰু ট্ৰিকৰ কাৰণে কোনো মেথমেটিক্স নালাগে মেথমেটিক্সৰ কাৰণেহে ট্ৰিক লাগে তো 2 নম্বৰ প্ৰশ্ন যে কোনো এটা বস্তু 40 টকাত কিনি মানে কিনা দাম কিমান টকা 40 টকা 60 টকাত বেচিলে মানে বেচা দাম 60 টকা হলে কিমান শতাংশ লাভ বা হানি হ'ব বা কিমান শতাংশ লাভ বা কিমান শতাংশ লোকসান হ'ব সেইটো প্ৰশ্ন কৰিছে অপচন এ লাভ 60% বি লাভ 50% সি লোকসান 40% ডি লাভ 20% এতিয়া এই অংকটো কেনেকৈ কৰিব এতিয়া যদি এটা বস্তু 40 টকাত কিনি 60 টকাত বিক্ৰী কৰিলে হয়নে তেতিয়া লাভ বা লোকসান কিমান পাৰ্চেণ্ট হ'ব এইটো হ'ল 40 টকাত কিনি 60 টকাত বেচিলে অবভিয়াছলি লাভ হ'ব হয় নে নহয় কাৰণ বেচিছে 60 টকা 40 টকাত কিনিছিলে গতিকে 60 ৰ পৰা 40 বিয়োগ কৰিলে মাইনাছ কৰিলে কিমান থাকিব 20 থাকিব অৰ্থাৎ 20 টকা তেওঁৰ লাভ হয় গতিকে আমি গম পাই গ'লো ইয়াতে কি হ'ব লাভ লাভ লোকসান লাভ গতিকে নিশ্চয় কি হ'ব লাভহে হ'ব ইয়াত লোকসান নহয় গতিকে আমাৰ হয় কি হ'ব হয় এইটো এ হ'ব লাভ 60% এইটো হ'ব নহয় বি লাভ 50% এইটো হ'ব নহয় লাভ কি হ'ব 20% এইটো শুদ্ধ হ'ব কিন্তু লোকসানটো এইটো নহয় এতিয়া আমি এইখিনি কি কৰিলোঁ এই তিনিটাৰ ভিতৰত আমি চাৰিটাৰ ভিতৰত এই তিনিটা সিলেক্ট কৰিলোঁ এতিয়া এই তিনিটাৰ ভিতৰত আকৌ কোনটো শুদ্ধ 60% হ'ব নে 50% হ'ব নে 20% হ'ব সেইটো উলিয়াব লাগে এটা ট্ৰিক লাগে ইয়াতে এটা অংক নকৰাকৈ যদি আপোনাক উত্তৰ লাগে তেতিয়াহ'লে ট্ৰিক কৰিব লাগিব কাৰণ ট্ৰিক ইজ নাথিং বাট মেথমেটিক্স যে ট্ৰিক হৈছে নিজেই মেথমেটিক্স ট্ৰিক কি ট্ৰিক হৈছে নিজেই মেথমেটিক্স আৰু ট্ৰিকৰ কাৰণে কোনো মেথমেটিক্স নালাগে মেথমেটিক্সৰ কাৰণেহে ট্ৰিক লাগে এতিয়া আমি কি কৰিম চাব মই অংক নকৰাকৈ উলিয়াই দিছোঁ প্ৰথমে ট্ৰিকত উলিয়াই দিম তাৰপিছত অংক কৰি দেখুৱাম যে কেনেকৈ উত্তৰটো ওলাব এতিয়া 40 টকাত কিনিলে কিনা দাম কিমান চাব দেই কিনা দাম কিমান 40 টকা বেচা দাম কিমান 60 টকা হয় নে নহয় এতিয়া কিনা দাম 40 বেচা দাম 60 তাৰ মাজৰ কোনটো 40 50 60 এনেকুৱা হ'ব নহয় এইটো 40ৰ মাজত কি থাকিব 40 আৰু 60ৰ মাজত কি থাকে বোলে এইটো 50 আছে এইটো 50 হয়নে 40 50 60 অৰ্থাৎ ইয়াৰ যিটো মধ্যমান মাধ্যটো যিটো মাজৰ যিটো হ'ব সেইটোৱে হ'ব ইয়াৰ এনসাৰ মাজৰটো 40 50 60 এটা কি হ'ব এই 50 হ'ব না এইটো মাজৰটো এইটো 50% এইটো 50টোৱে 50% কথাটো বুজি পালে এতিয়া ইয়াৰ হ'ব কি এইটো চাওক লাভ 60% লাভ 50% লাভ 20% আছিলে নহয় লোকসানটোতো নহয় এইটোতো নহয় অথনিয়ে ক'লোঁ এতিয়া কি হ'ব লাভ ইয়াত 50 ওলাইছে নাই এইটো 50% এইটো এতিয়া অংক যদি কৰি চাই এই 50%য়ে ওলাব লাগিব ইয়াৰ 50%য়ে ওলাব লাগিব কথাটো বুজি পালে কিছুমানে অংক কৰি একদম বহুত দীঘলকৈ কৰি থাকক এইটো যদি ট্ৰিক কৰে তেতিয়া 50% ওলাব আৰু অংকও যদি কৰি চাই এই 50%য়ে ওলাব নাইবা আমি কি কৰিব পাৰোঁ বোলে এই 40 আৰু 60 আমি প্লাছ কৰি দিব পাৰোঁ কিনা দাম আৰু বেচা দাম দুটা আমি প্লাছ কৰিলোঁ প্লাছ কৰি যদি 2ৰে হৰণ কৰি দিয়া সেইটোৱে পাৰ্চেণ্টেজ ওলাব লাভ শতাংশ উলিয়ালে বোলে আমি কি কৰিম তেওঁ কিনা দাম কিমান টকা 40 টকা যোগ বেচা দাম কিমান টকা 60 টকা হয়নে গতিকে কিনা দাম আৰু বেচা দাম দুটা হ'লে কি হ'ব 2ৰে হৰণ হ'ব এইটো 2ৰে হৰণ কৰি দিয়ক এই দুটা যোগ কৰিলে কিমান হ'ব 100 বাই 2ৰে কাটি দিয়া 100 এইটোৱে 50 50 এইটো 50% বুজি পালে এইটো লাভ শতাংশটো কেনেকৈ ওলাইছে গতিকে এই 50% ইয়াৰ উত্তৰ হ'ব এতিয়া বি এই 50% তে এনসাৰ দিয়ক এনসাৰ বি হয়নে 50% এতিয়া অংক দেখুৱাই দিম এই অংকটো কেনেকৈ হ'ল এইটো যে 50% আগতীয়াকৈ দেখুৱাই দিছোঁ ট্ৰিকটো এতিয়া অংক কৰি চাম অংক কৰোঁতে 50% ওলায় নে নোলায় সেইটো চাম এতিয়া অকল লাভ যদি আমি উলিয়াওঁ তেতিয়া আমি কি কৰিম হয়নে কি কৰিম বেচা দামৰ পৰা বেচা দাম মাইনাছ কিনা দাম মাইনাছ কি আছিলে কিনা দাম অলপ এটা বেচা দাম কিমান টকাত বেচিলে তেওঁ 60 টকাত বস্তু বেচিছে এইটো 60 মাইনাছ কিনা দাম কিমান টকাত তেওঁ কিনিছিলে এইটো 40 টকাত কিনিছিলে কিমান টকা বাকি থাকিলে এতিয়া 20 টকা অৰ্থাৎ তেওঁ লাভ কিমান হৈছে লাভ
যে 20 টকা তেওঁৰ লাভ হৈছে এতিয়া আমাক লাভ নাই খুদা যে কিমান শতাংশ লাভ বা লোকসান হৈছে পাৰ্চেন্টেজ উলিয়া শতাংশ উলিয়াব লাগিব এতিয়া লাভ শতাংশ উলিওৱা ফৰ্মুলা লাগিব নালাগে লাভ হৈছে তেওঁৰ 20 টকা কিন্তু আমাক উলিয়াবলৈ লাভ উলিয়াব নাই দিয়া আমাক দিছে যে কিমান শতাংশ লাভ লাভ কিমান শতাংশ বা যদি হানি হয় হানি কিমান শতাংশ কিমান এটা লাভ পাৰ্চেন্টেজটো আমি কেনেকৈ উলিয়াম যে লাভ শতাংশ উলিয়াবলৈ লাভ বাই কিনা দাম ইনটু 100 কথাটো বুজি পাইছে নহয় এতিয়া আমি আৰামছে ওলাই যাব এতিয়া অংকটো চাওক লাভ কিমান টকা লাভ হৈছিল তেওঁ লাভ কিমান টকা 20 টকা এইটো 20 লাভৰ ঠাইত 20 পাতি দিয়ক কিনা দাম কিমান টকাত কিনিছিলে 40 টকাত বস্তুটো কিনিছিলে এইটো 40 ইনটু এইটো 100 হয় না নহয় এতিয়া কি কৰক কটাকটি কৰি দিয়ক যে এইটো 0 কাটি দিলো হয় নহয় আৰু এইটো ওপৰত 2 ৰে তলৰ 4 কাটি দিছো 2 এইটো 2 দুগুণ 4 আৰু এই 2 ৰে এইটো 100 কাটি দিয়ক কিমান বাৰ যাব 2 5 গুণ 10 এইটো 0 কাটি দিলো এইটো 50 2 ৰে 150 বাৰ যাব গতিকে কিমান হ'ব পাৰ্চেন্টেজ কিমান এইটো পাৰ্চেন্টেজ এইটো 50 ওলালে নাই এইটো 50% এইটো এটাকে লাভ শতাংশ কিমান হ'ব এই 50% এইটো কোত আছে চাওক এ বি সি ডি বি লাভ হৈছে 50% আমাৰ এই ভিডিওটো সুকা সকলৰ বাবে নহয় লগতে আমাৰ চেনেলটোৱে সুকা সকলৰ বাবে নহয় যি সকল কিছু পৰিমাণে পিছপৰি আছে শৈক্ষিক ক্ষেত্ৰত যি সকলে বাৰে বাৰে পৰীক্ষা দি আছে চাকৰি এটাৰ আশাত যে আমি ঘৰৰ অৱস্থা বেয়া আমি যেনে তেনে এটা চাকৰি ল'ব লাগে তেওঁলোকে বহুত চেষ্টা কৰি আছে কিন্তু চাকৰি তেওঁ পৰীক্ষাত পাছ কৰিব পৰা নাই ঘৰুৱা অৱস্থা অতি দুৰ্বল সেই সকলৰ বাবে যি সকল গৰিষ্ঠ সংখ্যক আমাৰ সমাজত পিছ পৰি আছে কিছুমান ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সেই সকলৰ বাবেহে আমাৰ এই ভিডিও আৰু আমাৰ এই চেনেল সুকা সকলটো এনেও ট্যালেন্ট তেওঁলোকে যিকোনো কম্পিটিটিভ পৰীক্ষা এনেও পাছ কৰিব পাৰে কিন্তু যিবোৰ কিছু পৰিমাণে কিঞ্চিত পৰিমাণে পিছপৰা তেওঁলোকক কোনে সহায় কৰিব তেওঁলোক কেনেকৈ আগবাঢ়িব গতিকে তেওঁলোকক যেন আমি কিছু পৰিমাণেও যেন সহায় কৰিব পাৰোঁ তেওঁলোকক যেন আমি কিছু পৰিমাণে হলেও মাৰ্গদৰ্শন কৰিব পাৰোঁ আৰু সেইভাবে আমি এই প্ৰয়াস কৰিছোঁ আমি যেন কিছু পৰিমাণে পিছপৰি থকা সেই যুৱক যুৱতী ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক যেন আমি কি কৰিব পাৰোঁ কিঞ্চিত হলেও যদি আমি সহায় কৰিব পাৰোঁ তেওঁলোক যেন আগবাঢ়ি যাব পাৰে আৰু সেইভাবে আমি এই প্ৰয়াস কৰিছোঁ আশা কৰিম যে চুকা সকলে যেন ইয়াত আহি বেয়া কমেন্ট নকৰে মই তাৰেই কামনা কৰিম আপুনি চাব যেতিয়া কোনো চূড়ান্ত পৰীক্ষাৰ যেতিয়া ফলাফল ঘোষণা কৰে যিকোনো চূড়ান্ত পৰীক্ষা মেট্ৰিক হায়াৰ সেকেন্ডাৰী হওক যিকোনো চূড়ান্ত পৰীক্ষা যেতিয়া ফলাফল ঘোষণা কৰে বহুত চুকা ট্যালেন্ট যিবোৰ নামজ্বলা যিবোৰ ৰিজাল্ট কৰে ষ্টেণ্ড কৰে কিবা কৰে বা ভাল ৰিজাল্ট কৰে তেওঁলোকৰ ঘৰত সবেই খবৰ ল'বলৈ যায় তেওঁলোকক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে কিন্তু যিসকল পিছপৰা যিজনে 3rd ডিভিজন পাইছে বা যিজনে ফেল কৰিছে যে সেইজনৰ দুখ মনত কিমান দুখ থাকে আৰু সেইজনৰ কিন্তু খবৰ ল'বলৈ কোনো নাযায় তেওঁ সহায়ৰ হাত আগবঢ়াবলৈ কোনো নাযায় তেওঁ কোনেও সহায় নকৰে কিন্তু যিজনে ভাল ৰিজাল্ট কৰে তেওঁ সকলোৱে সহায়ও কৰে তেওঁৰ খবৰো লয় শুভেচ্ছাও জ্ঞাপন কৰে কিন্তু কি হয় যিসকল কিছু পৰিমাণে পিছপৰা যিসকলে ভাল ৰিজাল্ট কৰিব নোৱাৰে আৰু সেইসকলে কিন্তু সদায় সমাজত পিছ পৰি থাকে অৱহেলিত হৈ থাকে তেওঁলোক সদায় কি হয় পিছ পৰি থাকে গতিকে তেনেকুৱা যিসকল আমাৰ পিছ পৰি আছে যুৱক যুৱতী সেই সকলক সহায় কৰি আমি যেন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি এই প্ৰয়াস কৰিছোঁ সেই সকল যেন উপকৃত হয় কি কৰিম মাজে মাজে ট্ৰিক্সও দিম আৰু অকল ট্ৰিক্স দি থাকিলেও নহ'ব আমি কি কৰিব লাগিব তাৰ মূল ফেক্টটো মূল কেনেকৈ হৈছে বস্তুখিনি সেইখিনিও কিন্তু আমি বুজি পাব লাগতে কথাটো হ'ল কি যে এই অংকবোৰ যে দি আছোঁ এইটো কোনো স্পেচিফিক এক্সাম বুলি নাভাবিব যে বোলো এইটো মোৰ ড্ৰাইভাৰ এক্সাম বা এইটো গ্ৰেড 3 বা গ্ৰেড 4 হেলথৰ পৰীক্ষা DHS কিবা কিবি সেইবোৰ টেট সিটেট বুলি নাভাবিব অল কম্পিটিটিভ এক্সামত চাকৰি পৰীক্ষাত অল যিমান চাকৰি পৰীক্ষা আছে গোটেইবোৰত SSC বুলি কওক RRB বুলি কওক যিমান কম্পিটিটিভ পৰীক্ষা আছে সকলোৰে বাবে সমানে ইম্পৰ্টেণ্ট যিকোনো পৰীক্ষাতে এই প্ৰশ্নবোৰ আহিব হেলথ টেট সিটেট SSC পুলিচ আৰ্মি যিমানবোৰ কম্পিটিটিভ পৰীক্ষা আছে গ্ৰেড 3 গ্ৰেড 4 যিমানবোৰ কম্পিটিটিভ পৰীক্ষা আছে অল কম্পিটিটিভ পৰীক্ষাৰ বাবে এই এনে ধৰণৰ অংক আহিব আৰু আপোনালোকে যদি এতিয়াৰ পৰাই এনেদৰে কৰি যায় তেতিয়াহ'লে কি হ'ব ভৱিষ্যতে কোনো ধৰণৰ অসুবিধা নহয় পৰীক্ষাৰ 2 দিন আগত 3 দিন আগত এসপ্তাহ আগত আপোনালোকে কি নহয় এই ইউটিউবত ভিডিঅ' বিচাৰি পিনে হাবাথুৰি খাব লগা নহয় গতিকে আপোনালোকে কি কৰিব এইবোৰ অংক ঘৰত অভ্যাস কৰিব আৰু লগতে কি কৰিব আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব কথাটো বুজি পালে যে চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে কি হ'ব এনেদৰে ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আজিলৈ ইমানে পিছৰ ভিডিঅ'ত লগ পাম